নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এমেজন পে'ৰ পৰা ৰিচাৰ্জ কৰি আপোনালোকে কেনেদৰে মুনাফা অৰ্জন কৰিব পাৰে বা লাভ পাব পাৰে সেই বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। তাৰ চাই থাকক, ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক। ফাৰ্ষ্ট টাইম আপোনালোকে এমেজন শ্বপিং এপটো অ'পেন কৰিব লাগিব। যদিহে আপোনালোকে এমেজন এপটো লগ ইন কৰা নাই তেনেহ'লে লগ ইন কৰিব লাগিব। ফাৰ্ষ্ট টাইম মই অলৰেডি লগ ইন কৰি থৈছোঁ। তাৰপিছত আপোনালোক যাব লাগিব এমেজন পে'লৈ। এমেজন পে'ত যোৱাৰ পিছত আপুনি মোবাইল ৰিচাৰ্জ যদি কৰি মোবাইল ৰিচাৰ্জ কৰিবও পাৰে, ফ্লাইটৰ টিকেট বুকিং কৰিব পাৰে আৰু স্কেন কৰি পে' কৰিব পাৰে। চেণ্ড মানি, এড মানি, KYC, অফাৰ এইবিলাক চাব পাৰিব। তাৰোপৰি মোবাইল পোষ্টপেইড ৰিচাৰ্জ কৰিব পাৰে, DTH মানে TV ৰিচাৰ্জ কৰিব পাৰে, ইলেক্ট্ৰিচিটিৰ বিল, ৱাটাৰ বিল, গেছ বুকিং সকলোবোৰ কৰিব পাৰিব। ফাৰ্ষ্ট টাইমতে আপোনালোকে মোবাইল ৰিচাৰ্জ কৰোঁতে যদি আপোনালোকে মুনাফা অৰ্জন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট টাইম মোবাইল ৰিচাৰ্জত প্ৰিপেইড মোবাইল ৰিচাৰ্জত ক্লিক কৰি ল'ব। আৰু ক্লিক কৰাৰ পিছত এনেকৈ অপশ্যন আহিব য'ত লিখা থাকিব ৰিচাৰ্জ ইয়ৰ প্ৰিপেইড মোবাইল, চি ইয়ৰ ইলিজিবল অফাৰ। তাত আপোনালোকে ক্লিক কৰিব। তেতিয়া আপোনালোকে অফাৰটো ক্লিক কৰি পাব পাৰে। ইয়াত লিখা আছে ৰিচাৰ্জ ইয়ৰ প্ৰিপেইড মোবাইল গেট 100% কেছবেক আপ টু 20 rupees, মানে 20 টকাৰ ওপৰত যদি আপোনালোকে ৰিচাৰ্জ কৰে 100 টকালৈকে 100%, মানে 100 টকাত 100 টকাৰ কেছবেক আপোনাক দিয়াৰ চান্স থাকে। কিন্তু 20 টকাতকৈ বেছি হ'ব লাগিব, কম হ'লে আপোনালোকে কেছবেক নাপাব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এক্টিভেশ্যন বুলি অপশ্যন আহে। তাত এক্টিভেশ্যন মৰাৰ পিছত আপোনালোকে ইয়ালৈ ৰিটাৰ্ণ ৰিচাৰ্জটো কৰিব লাগে। জাষ্ট ইয়াত মই মোবাইল নম্বৰ ঢালিলোঁ 11। ইয়াত মোবাইল নম্বৰ ঢালিবলৈ তাৰপিছত আপোনাৰ ইয়াত লগে লগে আহি যাব কিহৰ হেৰি হয়। যদি আপুনি চেঞ্জ কৰিব বিচাৰে, যদি পৰ্টিং কৰি বেলেগ চিমলৈ নিছে তেতিয়াহ'লে ইয়াত এডিটত গৈ আপুনি ইয়াত চেঞ্জ কৰি ল'ব পাৰিব। জিঅ' আছাম এনেকৈ চেঞ্জ কৰি ল'ব পাৰিব। আৰু এমাউণ্টটো মাৰিব হ'লে আপুনি প্লেন চাই ল'ব লাগিব। যদি জিঅ' ৰিচাৰ্জ হয় আপুনি প্লেনৰ মতে গৈ আপুনি ইয়াত মাৰিব লাগিব। মৰাৰ পিছত যদি আপোনাৰ কণ্টিনিউ টু পে' যদিহে আপোনাৰ এমেজন পে' একাউণ্টছত বেলেঞ্চ এড কৰি থৈছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব পাৰিব। ক্লিক কৰি আপুনি এমেজন পে' ৰিচাৰ্জ কৰিব পাৰিব। যদিহে এমেজন পে'ত বেলেঞ্চ কম থাকে তেতিয়াহ'লে আপুনি কণ্টিনিউ টু পে' মাৰি আপুনি ATM কাৰ্ড, ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ থ্ৰুদি ৰিচাৰ্জ কৰিব পাৰিব। মানে যদি এড কৰি থয় ATM কাৰ্ডটো তেতিয়াহ'লে এনেকৈ ওলাব। তাত আপুনি এক্সপায়াৰ ডেটটো ঢালি ৰিচাৰ্জ কৰিব পাৰিব। CVV নম্বৰ, মানে ডেবিট কাৰ্ডৰ বেক চাইডে যি 3টা নম্বৰ থাকে সেই 3টা নম্বৰ ইয়াত ঢালি পিনে আপুনি ৰিচাৰ্জ কৰিব পাৰিব। যদি নাথাকে আপুনি এড কৰি ল'ব পাৰিব। এডেড ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড ইয়াত ক্লিক কৰি আপুনি এড কৰি ল'ব পাৰিব। নতুবা এমেজন পে' UPI ছাৰ্ভিচ আছে, মানে বেংকৰ যিটো নাম্বাৰ দিয়া থাকে আপোনাৰ, যদি বেংকত নাম্বাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ সেইটো যদি এমেজন পে' একাউণ্টছৰ লগত ৰেজিষ্টাৰ থাকে তেতিয়াহ'লে এই একাউণ্টত ক্লিক কৰি এমেজন পে'ত আপুনি বেংকৰ লগত লিংক কৰি এমেজন পে'ৰ পৰা ডাইৰেক্ট বেংকৰ পৰা ৰিচাৰ্জ কৰিব পাৰিব, বেংক একাউণ্টৰ পৰা। যদিহে নাথাকে আপুনি এড বা ডেবিট কাৰ্ডত ক্ৰেডিট কাৰ্ড কৰি লৈ ৰিচাৰ্জ কৰিব পাৰে। তাত কৰাৰ পিছত আপুনি কণ্টিনিউ মাৰিব লাগিব। য'ত মই বৰ্তমান এতিয়া CVV নাম্বাৰ দিয়া নাই, কাৰণ মোৰ ইয়াত এমেজন বেলেঞ্চ কম আছে, গতিকে ইয়াত ভেলিড CVV নাম্বাৰ বুলি আহিছে। আপোনালোকে ঢালাৰ পিছত CVV নাম্বাৰ ঢালাৰ পিছত আপোনালোকৰ ইয়াত এমেজন পে' বেলেঞ্চ দেখুৱাইছে ইয়াত 5 rupees। ইয়াত ক্লিক কৰাৰ পিছত যদি ইয়াত মই এটা মাৰি দিওঁ, জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণে মাৰিছোঁ 1। মৰাৰ পিছত কণ্টিনিউ টু শ্বপিং, কণ্টিনিউ মৰাৰ পিছত আপোনাৰ ইয়াত এনেকৈ দেখুৱাব 144 টকা -5 এমেজন পে' বেলেঞ্চৰ পৰা মাইনাছ কৰিছোঁ। মই এমেজন পে'টো লগাই দিছিলোঁ। তাৰপিছত ইয়াত দেখুৱাব প্ৰমোশ্যন এপ্লাইড, মানে আপুনি কেছবেকৰ কাৰণে কিবা ক'ড এপ্লাই কৰিছিলে নেকি। তেতিয়া চাব যে যদি এপ্লাইড বুলি দেখুৱাই জানিব যে আপোনাৰ কেছবেক অলৰেডি এক্টিভেশ্যন আছে, তেতিয়া আপুনি কেছবেক পাব। যদিহে নকৰে ইয়াত প্ৰমোশ্যন এপ্লাইডত নেদেখুৱায়। আপুনি যেতিয়া ৰিচাৰ্জটো কৰি হ'ব তেতিয়া এনেকৈ দেখুৱাব। যদি ইয়াত প্লেচড ইয়ৰ অৰ্ডাৰ বুলি মাৰি দিয়াৰ পিছত ইয়াত পে' মাৰিৰ পিছত ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো নেকি ATM কাৰ্ডৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, যিটো বেংকৰ ATM কাৰ্ড হয়, তালৈ এটা OTP যাব, 1 টাইম পাছৱৰ্ড। যিটো পাছৱৰ্ড আপুনি ইয়াত ঢলাৰ পিছত এনেকৈ দেখুৱাব। আপুনি ইয়াত বেক কৰিব নালাগে। ইয়াত এটা OTP আহিব, OTPটো আহোঁতে ইয়াত ঢালিব লাগে। OTPটো যিটো বেংকৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে সেই নাম্বাৰটোত OTPটো যাব। OTPটো আপুনি ইয়াত ঢালি দিব।
এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ছাবমিট বুটাম মাৰিলে আপোনাৰ পে'মেণ্ট ছাকচেছফুল বুলি দেখুৱাই দিব। পে'মেণ্ট ছাকচেছফুল দেখুৱাৰ লগে লগে আপোনাৰ যিটো কেছবেক, সেই কেছবেকটো আপোনাক মই দেখুৱাই দিছোঁ। সেই কেছবেকটো আপোনাৰ ইয়াত দেখুওৱা হ'ব ইয়'ৰ অৰ্ডাৰ্ছ। অৰ্ডাৰ ইজ পেণ্ডিং মানে মই এইটো ৰিচাৰ্জ কৰা নহ'লে এইটো কাৰণে পেণ্ডিং দেখুৱাই আছে, কাৰণ মই এইটো আপোনালোকক দেখুৱাবৰ কাৰণে মৰা হৈছিলে। যদিহে আপুনি মোবাইল প্ৰিপেইড ৰিচাৰ্জ এইটো অলৰেডি মই কৰিছিলোঁ, সেইটো আপোনালোকৰ এনেকৈ ছাকচেছফুল হ'লে এনেদৰে দেখুৱাব ইয়'ৰ অৰ্ডাৰ ছাকচেছফুল, ইয়'ৰ জিঅ' প্ৰিপেইড মোবাইল ৰিচাৰ্জ অৰ্ডাৰ ৱাজ প্ৰচেড টু ছাকচেছফুলি টু চেক ষ্টেটাছ জিঅ' এণ্ড ডাইল 1991 চেক আফটাৰ 15 মিনিটছ। 15 মিনিটৰ ভিতৰত আপোনাৰ ছাকচেছফুল দেখুৱাব। তাৰপিছত আপোনালোকে যিটো কেছবেক পাইছে নাই পোৱা সেইটো চাব হ'লে এমেজন পে'ত যাব লাগিব। এমেজন পে'ত যোৱাৰ পিছত ভিউ ষ্টেটমেণ্টত ক্লিক কৰিব লাগিব। ভিউ ষ্টেটমেণ্টত ক্লিক কৰিলে দেখুৱাব চাওক এমেজন পে' বেলেঞ্চ 5 ৰুপিজ। আপোনাৰ যিটো কেছবেক পায় সেইটো আপোনাৰ কেছবেক ৰিচিভ ফৰ ৰিচাৰ্জ এণ্ড বিল পে'মেণ্টছ অফাৰ সেই বুলি দেখুৱাই আপোনাৰ ইয়াত এমাউণ্টত আপোনাৰ এমেজন পে' একাউণ্টত ক্ৰেডিট কৰি দিয়া হ'ব। এমেজন পে' একাউণ্টছত আপোনাৰ শ্ব' কৰিব। যিটো অলৰেডি মই কৰাৰ বাবদ 20 টকা মোক গিফ্ট দিছিলে। 149 ৰিচাৰ্জ কৰিছিলোঁ মই, তেতিয়া 100 ৰিচাৰ্জ কৰিছিলোঁ, তেতিয়া মোৰ 20 ৰুপিজ কেছবেক আহিছিলে। 9 মে' মই এইটো ৰিচাৰ্জ কৰিছিলোঁ 10 মে' 2019ত কৰিছিলোঁ। ঠিক তেনেকৈ যদি আপোনাৰ ৰিচাৰ্জটো নহয়, একাউণ্টছৰ বেলেঞ্চটো কাটি দিলে, আপুনি তাত ভয় খাবলৈ কোনো প্ৰয়োজন নাই। একাউণ্টছৰ বেলেঞ্চ যিটো এমেজন পে' একাউণ্টৰ ৰিটাৰ্ণ লগে লগে 10-15 মিনিটৰ ভিতৰত ৰিটাৰ্ণ আহি যায়। তাৰ কাৰণে কোনো ভয় খাব নালাগে। এনেকৈ মোৰ আহিছিলে, মোবাইল কেতিয়াবা নেটৰ প্ৰব্লেম থাকিলে তেনেকৈ ৰিটাৰ্ণ আহি যায়। কিন্তু কোনো ইয়াত ভয় খাবলৈ পইচা ৰিটাৰ্ণ পাই যায়। কেছবেক মই তেনেকৈ কেইবাবাৰো পাইছিলোঁ। এবাৰ পাইছিলোঁ 8 মে'ত পাইছিলোঁ। ধুনীয়া বঢ়িয়া বেনিফিট আছে। এটা ৰিচাৰ্জ কৰিলে 149 যদি ৰিচাৰ্জ কৰে তেনেহ'লে 20 টকা আপুনি কেছবেক পায়, তেনেহ'লে তাত আপোনাৰ কোনো লোকচান নহয়। ধন্যবাদ বন্ধুসকল, আপোনালোকেও বুজি পাইছে। যদি কিবা বুজি নাপায় তলত কমেণ্ট কৰি জনালে আপোনালোকে বুজি পাব। বুজাবলৈ মই চেষ্টা কৰিম।